আপোনালোকক আজি আমাৰ এই বানৰ সংহাৰী ধ্বংসলীলা হোৱাৰ একদম মেইন উৎসটো আপোনালোকক দেখাইছো। সৌখন দেখিছে, সৌখন পাহাৰৰ পৰাই পানী বাগৰি আহিছিলে আৰু পানী বাগৰি আহি পিনি এইফালেদি ওলাই এই বিস্তীৰ্ণ অঞ্চলত ইয়াত এইফালেদি বাগৰি গৈছিলে। আৰু আপোনালোকে দেখিবলৈ পাইছে এইফালে ইয়াতে কিমান এইবিলাক শগুনে কি খাই আছে ভগৱান জানে। এইবিলাক পাহাৰৰ গোটেই জংঘলবিলাক আহি ইয়াতে ৰখি গৈছে। এইখিনি সম্পূৰ্ণ এখন বাঁহবাৰী আছিলে, গোটেই বাঁহবাৰীখন উৰুৱাই পিনি তাতে গোটেইখিনি জাম কৰি দিছে। আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছো। এখন যিটো নেপালী খুটি আছিলে তাৰ ভিতৰৰ গাঁৱলৈ সোমাই গৈ আছো। কৈছে ৰাইজে তাৰ ভিতৰত সোমাই যাব নোৱাৰি, বহুত মানে গোন্ধ ওলাইছে বুলি কৈছে। হয়তো বহুত পশু মৰিছে লগতে। এইটো গৰু এটা মৰি কোলা গৰু এটা আমাৰ তামোল গছৰ গৰু এইটো ওচৰতে আছে। এইটো ধৰ এইটো বেলেগ কাবাক দিছে। সেইটো ইয়াতে পাইছিলে। এইখিনি পাহাৰৰ পৰা নামি অহা খৰি, মানে ভাবিব নোৱাৰা এটা ধ্বংসলীলা হৈ গ'ল দেই। ইয়াত আহি যি আহিছে নহয় তাৰ কিন্তু হৃদয় কঁপি যাব। এনেকুৱা ধ্বংসলীলা হৈ গৈছিলে। बुहारी यो भारी छ नि त।